हेलो बंधुসকল আপোনালোকক আজিৰ এই নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আপুনি নিশ্চয় মিমছৰ বিষয়ে শুনিছে। আপুনি জানে নে এই শব্দটো ক'ৰ পৰা আহিছে? আজি এই ভিডিঅ'টোত আপোনালোকক এনেকুৱা ফেক্ট কেইটামানৰ বিষয়ে কম যি শুনি আপোনালোকে নিশ্চয় ভাল পাব। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আপুনি জানে নে আমাৰ ভাৰতবৰ্ষত মহিলা মানুহক সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত হোৱাৰ পিছত এৰেষ্ট কৰিব নোৱাৰে। হয়, সুপ্ৰিম কোৰ্টৰ মতে এইখিনি টাইমত মহিলাক এৰেষ্ট কৰাটো ইলিগেল হয়। পৃথিৱীত ভাল কাম এটা কৰাৰ বাবে ৱৰ্ল্ড ৰেকৰ্ড এটাৰ বিষয়ে আপুনি জানেনে? ফিলিপিনছত 1 ঘণ্টাত প্ৰায় 32 লাখ গছ ৰুই ৱৰ্ল্ড ৰেকৰ্ড এটা কৰিছিল। কিন্তু তাৰ আগতে এই ৱৰ্ল্ড ৰেকৰ্ডটো ইণ্ডিয়াৰ নামত আছিল। ইণ্ডিয়াই 2011 চনত 19 লাখ গছ ৰুইছিল। মানুহৰ টেকন'লজি ইমানে উন্নত হৈ গৈছে যে এতিয়া মানুহে চন্দ্ৰ মংগল গ্ৰহৰ বিষয়ে বহুতো কথা জানিব পাৰিছে। কিন্তু আপুনি জানি আচৰিত হ'ব যে এই টেকন'লজিৰে আজিলৈ মানুহে সাগৰ মহাসাগৰৰ কেৱল 5% কথাহে জানিব পাৰিছে। এতিয়াও পৃথিৱীৰ বহুতো জীৱৰ কথা আৰু ঠাইৰ কথা মানুহে জানিব পৰা নাই। আপুনি অনবৰতে শুই থাকি ভাল পায় নেকি? যদি আপোনাৰ এই বেমাৰটো আছে দেন আপোনাৰ এই স্বভাৱটোক ক্লাইনোমেনিয়া বুলি কোৱা হয়। কিন্তু আপুনি চিন্তা নকৰিব, যদি আপুনি 21 দিন এই স্বভাৱটোৰ পৰা আঁতৰত থাকে আপোনাৰ এই স্বভাৱটো নাইকিয়া হ'ব আৰু এই সুন্দৰ পৃথিৱীখন আপুনিও চাব পাৰিব। আপুনি জানেনে মিমছ শব্দটো ক'ৰ পৰা আহিছিল? 1976 চনত ৰিচাৰ্ড ডাউকিন নামৰ লোক এজনে দ্য চেলফিছ জিন নামৰ কিতাপ এখন লিখিছিল, য'ত তেওঁ মিমছ শব্দটো ব্যৱহাৰ কৰিছিল, যাৰ অৰ্থ আছিল এজন মানুহৰ আইডিয়া বেলেগ এজন মানুহলৈ প্ৰেৰণ কৰা আৰু লাহে লাহে সকলোৰে ওচৰত এইটো জনাজাত কৰা। কিন্তু তেতিয়াৰ পৰা 30-40 বছৰ পিছতহে এই শব্দটো গোটেই পৃথিৱীতে বেলেগ ৰূপ লোৱা দেখা গৈছিল, যিটো আমি এতিয়া সকলোৱে জানো। কৰোনা ভাইৰাছে গোটেই পৃথিৱীত অশান্তি সৃষ্টি কৰিছে। সকলোৱে এই ভাইৰাছৰ পৰা মুক্ত হ'ব বিচাৰে আৰু আগৰ নিচিনা ঘূৰি ফুৰিব বিচাৰে। কিন্তু এই সময়তে আমাৰ ভাৰতত গুগল চাৰ্চ ইঞ্জিনত ছেকেণ্ড মষ্ট চাৰ্চ কৰা কুৱেশ্যনটো কি জানেনে? হাউ টু মেক কৰোনা ভেকচিন এট হোম। হয়, এই কুৱেশ্যনটো আমাৰ ভাৰতত জুলাই মাহত গুগলত টপ 2 ট্ৰেণ্ডিং চাৰ্জিং কুৱেশ্যন আছিল। মানৱ শৰীৰৰ আজি এনেকুৱা এটা কথা কম যিয়ে আপোনাক বহুত সহায় কৰিব পাৰে। আপুনি জানেনে যদি আপুনি কাৰোবাক মিছা কথা কয় আপোনাৰ নাকটো গৰম হৈ যায়? হয়, যদি আপোনাক লগৰ কোনোবা মিছা কথা কয় আপুনি এইটো টিপ ট্ৰাই কৰিব পাৰে, যিটোৰ সহায়ত আপুনি বুজি পাব পাৰে যে কি সঁচা কৈছে নে মিছা কৈছে। আপুনি ফেচবুক নিশ্চয় ইউজ কৰে। তাত যদি আপোনাক কোনোবা আনফ্ৰেণ্ড নাইবা ব্লক মাৰে আপুনি কি কৰে? আজি আপোনাক এনেকুৱা মহিলা এজনীৰ বিষয়ে কম যিয়ে তাইৰ লগ এজনীয়ে তাইক আনফ্ৰেণ্ড মাৰাৰ বাবে তাইৰ ঘৰত জুই লগাবলৈ তাইৰ চেষ্টা কৰিছিল। হয়, সিহঁত দুজনী বহুত ভাল ফ্ৰেণ্ড আছিল, কিন্তু কমেণ্টত কাজিয়া লাগোতে জেনিফাৰ খ্ৰীষ্টান হেৰিছৰ লগ নিকিয়ে তাইক আনফ্ৰেণ্ড আৰু ব্লক কৰিছিল। সেইবাবে জেনিফাৰে তাইৰ লগজনীৰ ঘৰত জুই লগোৱাৰ চেষ্টা কৰিছিল, যিটো কাৰণে পুলিচে জেনিফাৰক এৰেষ্ট কৰিছিল। পৃথিৱীত বহুতো চৰাই আছে যিবোৰ দেখি বহুত ভাল লাগে। আপুনি জানেনে পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাইবিধ কি? পৃথিৱীৰ আটাইতকৈ ধুনীয়া চৰাইবিধৰ নাম হৈছে গল্ডেন ফিজেণ্ট। এই চৰাইবিধ সঁচাই বহুত ধুনীয়া নহয়নে? আৰু আপুনি আটাইতকৈ স্পীড উৰিব পৰা চৰাইবিধৰ নাম জানেনে? আটাইতকৈ স্পীড উৰিব পৰা চৰাইবিধ হৈছে পেৰেগ্ৰিন ফেলকন। এই চৰাইবিধে প্ৰায় 320 কিলোমিটাৰ পাৰ আৱাৰ্ছত উৰিব পাৰে। আপুনি হিৰোশ্বিমাৰ বিষয়ে নিশ্চয় শুনিছে, যিখন চহৰ ৱৰ্ল্ড ৱাৰ 2 সময়ত ধ্বংস হৈ গৈছিল। আপুনি জানেনে USA 1962 চনত এটা হাইড্ৰজেন বম্বৰ টেষ্ট কৰিছিলে, যিটো হিৰোশ্বিমা এটমিক বম্বতকৈ 100 গুণ বেছি পাৱাৰফুল আছিল, আৰু এই টেষ্টটো আমেৰিকাই স্পেচত কৰিছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব নাপাহৰিব। ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰ কৰিব আৰু সিহঁতকো এইবোৰ ফেক্টৰ বিষয়ে ক'ব। এনেকুৱা ফেক্টৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব।